সানিয়াস ব্লগ। সো কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো বহুত বেছি ভাল। গাইজ আজি পুৰা 4:30 বজাতে উঠি গৈছোঁ। মানে আজি থাম্বেল চাইটো গমেই পাইছে যে আজি কলেজৰ প্ৰথমটো দিন। চ' কলেজত কি হয় নহয় চব আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো একেলগে চাই থাকিব। আজি 4:30 উঠাৰ কাৰণটো হ'ল যে মোৰ মানে 7টাৰ পৰা 8টালৈকে কম্পিউটাৰ ক্লাছো আছে। চ' সেইকাৰণে আৰু ডাইৰেক্ট ওলাই যাম, মানে কলেজ সিদিনকৈ ডাইৰেক্ট কলেজত যাম। এয়া মই মৰ্ণিং উঠি পেলাই এয়া পিঠা ভাজি আছোঁ, এতিয়া খাই লৈ যাম। এয়া মই কম্পিউটাৰ ক্লাছলৈ গৈ আছোঁ। এতিয়া ক্লাছ পাতি কৰি পেলাই এতিয়া আকৌ কলেজলৈ যাব লাগিব। চ' মই আৰু এয়া মোৰ লগৰজনী গৈ আছোঁ। এয়া আমি আহি পালোঁ এতিয়া কলেজ। এতিয়া বলক মোৰ লগত ভিতৰলৈ এণ্ট্ৰি কৰোঁ গাইজ। নাজানো আৰু কি হ'ব আজি প্ৰথম দিন যিহেতুকে। চ' কিন্তু আমি এতিয়া ইয়াৰ ৰুমেই বিচাৰি পোৱা নাই, ইপিনৰ পৰা সিপিনে ঘূৰি আছোঁ। যিহেতুকে আমাৰ 9টাতে ক্লাছ আছিলে, চ' আমি ৰুমেই বিচাৰি পোৱা নাছিলোঁ। সেইকাৰণে ছাৰক সুধি পেলাই এতিয়া ক্লাছটো কৰি ভিউ চাওক গাইজ, ইমান ধুনীয়া পৰিৱেশ। বলক অকণমান কলেজখন দেখাই দিওঁ। আমি ৰুমে বিচাৰি পোৱা নাই ক্লাছ গাইজ, কি যে হ'ব মই এতিয়ালৈকে ৰুমে বিচাৰি পোৱা নাই। ডাইনি মই ডাইনি। তাৰপিছত এয়া আমি লাইব্ৰেৰী কাৰ্ড মানে ল'ব লাগে, চ' সেয়া ল'ব গৈ আছোঁ। চ' বলক মোৰ লগত আপোনালোকক দেখুৱাই দিওঁ। এয়া আমি গোটেইকেইজনী এনেকৈ ইয়াত বহি আছোঁ। মেমে কৈ আছে কেনেকৈ বনাব লাগে। তাৰপিছত এয়া ভিউ চাওক গাইজ। তাৰপিছত আমি এয়া গৈ আছোঁ কেণ্টিনত খাবলৈ। চ' বলক মোৰ লগত। এয়া চাওক গাইজ কি বিজি। তাই থাকক বিজি, বলক অকণমান আমাৰ কলেজখন দেখুৱাওঁ আপোনালোকক। বাৰু আজিলৈ বাই বাই, লগ পাম নেক্সট এটা ভিডিঅ'ত। আৰু এইটো ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।